ওই বিহুতির নামেরে ওই পরিচয় জানিল ওই তিনিচুকীয়াৰ মাকুমৰ ঘৰ ওই তিনিচুকীয়াৰ মাকুমৰ ঘৰ ওই ৰাইজৰ হৈ মাতোতে বন্দী কৰি ৰাখিছে বিৰোধী আন্দোলন। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। মই কাৰাবন্দী হৈ থকা বিতু সোণোৱালৰ পিতৃ। আজি এই বিহুৰ দিনা বিতুলৈ মোৰ বৰকৈ মনত পৰিছে। মাক আৰু ভনীয়েকৰ কথাটো নকওঁৱেই। সেয়েহে আজি মই আনন্দত নহয় আৱেগেৰে এই বিহুগীতটি গাই মোৰ মনৰ ভাৱখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। ঐ এটি দুটি কৰি ভুৱা গোচৰ তৰি বন্দী কৰি ৰাখিছে, এটি দুটি কৰি ভুৱা গোচৰ তৰি বন্দী কৰি ৰাখিছে, এদিন দুদিন কৰি মাহে মাহে ধৰি জেলত ভৰাই ৰাখিছে, এদিন দুদিন কৰি মাহে মাহে ধৰি জেলত ৰখাই ৰাখিছে। কিয় জানো চৰকাৰে এই ল'ৰাকেইটা কিমান ভয়ে কৰে, কিয় জানো চৰকাৰে এই ল'ৰাকেইটা কিমান ভয়ে কৰে। উঠোতে বহুতে খাওঁতে শুওঁতে চকুটো মুদিলেও ইহঁতকে দেখা পায়, শুনিলেও লাজ লাগি শুনিলেও লাজ লাগি যায়। অখিল বিতু ধৈৰ্য মানৱ